हेलो गाइज गुड मर्निंग वेलकाम बैक टू माय अनादर मिनी व्लग। एया देखिছেনে ৰাতিপুৱা সময়ত আইতাই গোখাই ঘৰত চাকি জ্বলাইছে। মই আকৌ ৰাতিপুৱাই পেহীৰ লগত বতৰটো বেয়া বতাহ ধুমুহা নিচিনাই হৈছিলে আম হৰিছে বুলি আম তললৈ আহিলো আৰু এয়া পেহীয়ে আম বুটলি আছে। মই আকৌ ভিডিঅ' বনাই আছো দেই। আম বুটলিলো মোৰ হাতত তিনটাহে। পেহীয়ে এয়া পথাৰলৈ নামি গৈ বুটলিছে মানে আমখিনি পকিছে অলপ অলপকৈ। এইটো আমাৰ ককাহঁতৰ ঘৰৰ পুখুৰী ইমান ধুনীয়া হৈ থাকে ৰাতিপুৱা সময়ত গাঁৱৰ পৰিৱেশটো। আম বুটলি হ'ল এতিয়া আকৌ লিচু গছলৈ আহিলোঁ। লিচু লাগিছে কিন্তু হাতেৰে ঢুকি নাপাওঁ যে সেইকাৰণে পাৰিব নোৱাৰিলোঁ আৰু লিচু গছৰ ওচৰৰ পৰা গুচি আহি পিনে আম খাবলৈ আহিলোঁ। এয়া পেহীয়ে আম গুচাই আছে। অলৰেডি আমাৰ আমখিনি গুচাই হৈ গ'ল। এয়া দেখিছেনে আমাৰ আম ৰেডি হৈছে। মই তাৰ পাছত অলপ টিভি চালোঁ। এয়া তাৰ পাছত এয়া দেখিছেনে আমাৰ ফুল। আজিলৈ বাই বাই গাইজ।